গুড মৰ্ণিং। আজি ভাবিলোঁ ৰাতিপুৱা মা ধুনীয়া ফুলখিনিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি। চাওকচোন, মায়ে ইমান মৰমত ফুলখিনি ৰুইছে আৰু যে তেওঁ ইমান ধুনীয়াকৈ যতন কৰিব পাৰে নহয়। ৰাতিপুৱা মায়ে ফুলখিনি দেখাৰ লগে লগে মনটোৱে ভাল লাগি যায়। আৰু মই যে ঘৰলৈ আহিলে ফুলখিনিৰ লগত ফটো মাৰোঁ। বাকী যি কি নহওক, ডিগবৈত থাকোঁ লাগিলে যোৰহাটতে থাকোঁ, কিন্তু ৰাতিপুৱা কামখিনি চব ঘৰতে একেই ন। কামখিনি কৰি এতিয়া গা পা ধুই আজৰি হৈ ল'লোঁ। গা ধোৱাৰ পিছত আকৌ ধূপডাল নজ্বলোৱাকৈ কেনেকৈ থাকোঁ। মোৰ যে ধূপডাল জ্বলাই নোলোৱালৈকে মনটো কিবা শান্তি লাগি নাথাকে। এই বস্তুটো অভ্যাসলৈ পৰিণত হৈছে বুলি ক'লেও বেয়া নহয়। এতিয়া ধুনীয়াকৈ জ্বলাই ল'লোঁ আগৰবাতিডাল। ব্ৰেকফাষ্টটো কৰি লওঁ, খজুৰৰ লগত ৰুটিয়ে বনোৱা মালিতা খাই লৈছোঁ। হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি মই ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তাৰপিছত যে ঘৰৰ পৰা ওলাওঁতে মেলোঁতে ভিডিঅ' শ্বুট কৰিব টাইমেই নাপালোঁ। একদম ডাইৰেক্ট ক্লায়েণ্টৰ ঘৰত আহিহে আকৌ ভিডিঅ' শ্বুট কৰিছোঁ। পিছে ইয়াৰ আগতো ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ নহয়, নেক্সট ভিডিঅ'ত মই মোৰ মেকআপৰ বুকিং এটালৈ লৈ যাম বুলি। কথামতে কাম কৰিলোঁ দেখিলে। আজি ভিডিঅ'টোত মই মোৰ মেকআপৰ বুকিং এটালৈ লগত আপোনালোককো লৈ আহিলোঁ। কিন্তু কি হয়, মেকআপৰ মানে ষ্টেপবোৰ ভিডিঅ'ত কোৱাটো ইমান বেছি পচিবল নহয়, আৰু মানে বহুত বেছি দীঘলীয়া হৈ যাব এটা ভিডিঅ', আৰু তেনেকৈ মানে ব্ৰাইডেল মেকআপটো এনেকৈ কোৱাটো বা দেখুৱাটো ইমান বেছি পচিবল নহয়। সেইকাৰণে মই কাম কৰি থাকোঁতে যিমানখিনিলৈকে পাৰিলোঁ তেনেকৈ শ্বুটটো কৰিলোঁ আৰু। পিছে আজি মোৰ ক্লায়েণ্টগৰাকী এংগেজমেণ্ট আছে, পাহৰি গৈছিলোঁ কি লুক আছিলে, এংগেজমেণ্ট লুক আছিলে। আৰু মই এতিয়া যিমান ডোখৰলৈকে পাইছোঁ তেওঁক মানে মুছলিম ব্ৰাইডেল লুক এটা মানে দিবলৈ চেষ্টা কৰিছোঁ। বাকী কেনেকুৱা হৈছে জনাব। হৈ গ'ল, তাই যে লেহেংগা পিন্ধিছে আৰু এইটো ফাইনেল লুক। কমেণ্ট ছেকশ্যনত কিন্তু জনাব নাপাহৰিব দেই মেকআপটো কেনেকুৱা পালে। 3 hours later. হৈ গ'ল কাম কৰি মেলি, এতিয়া ঘৰলৈ আহি আছোঁ। কাম কৰাৰ পিছত যেতিয়া ঘৰলৈ আহি থাকোঁ ন, এই আহি থকা ৰাস্তাটোত যে ইমান বেছি ভাগৰ লাগে। One hour later. ঘৰলৈ আহি পোৱাৰ পিছত ফ্ৰেছ হ'লোঁ। তাৰপিছত দেখিছোঁ মায়ে পদিনা ছিঙি আছে। এয়া দেখিছে, এইবোৰ চব মোৰ মায়ে ঘৰতে কৰে। পদিনা লগাই, নৰসিংহ মানে গছ, তেজপাত চব কৰি থাকে। আৰু কাইলৈ জীয়েক যাবগৈ বুলি আজি মাকে খাচী বনাইছে, খাচী মাংস বনাইছে আজি। আনকালে বাৰু মই বনাই মেলি ৰেচিপিবোৰ দেখাওঁ, প্লেটিং কৰোঁ ন। আজি কিন্তু মই নাই বনোৱা দেই, একদম সঁচা কথা কৈছোঁ। মই কামৰ পৰা আহি দেখিছোঁ মায়ে চব বনাই ৰেডি কৰি থৈছে, আৰু মোক কৈছে তুমি যোৱা প্লেটখন ধুনীয়াকৈ সজাই লোৱা বুলি। মই অকল প্লেটখনে সজাইছোঁ। এয়া মাছ বনাইছিলে, খাচী মাংস, দাইল, অথনি যি কৈছিলোঁ পদিনা চাটনি কৰিলে, পানী টেঙা, এয়া মায়ে বনোৱা The আমৰ next আচাৰ। morning. কালি ভাত খাই শুই গ'লোঁ, তাৰপিছত আৰু কোনো ধৰণৰ ভিডিঅ' শ্বুট কৰা নহ'লে। আৰু আজি ৰাতিপুৱা আকৌ মই এইখন ঘৰলৈ মানে যোৰহাট যাবলৈ ওলালোঁ। ট্ৰেইনৰ পৰা নামিলোঁ, এতিয়া আকৌ বেলেগখন গাড়ীত উঠি ঘৰলৈ আহি আছোঁ। আৰু এই পোৱালিটোৰ লগত কথা পাতি ঘৰ আহি পালোহি। A few moments later. ঘৰ আহি সোমালোহি দেই। ইমান বেছি ৰ'দ দিছে আজি। 10:30 বাজিছে, আহি ঘৰ সোমালোহি আৰু দেই। বহুত বেছি ৰ'দ দিছে। 10:30 আমি প্ৰায় এনেকৈ ট্ৰেইনত আহিলে 10:30মান বজাত আহি ঘৰ সোমাই যাওঁ। আজিও 10:30 পূৰাপূৰি 10:30 বাজিছে ঘৰ আহি সোমাইছোঁ।
এইকেইদিন মানে একদম ট্ৰেভেল কৰি গাৰ ভাগৰ মৰা নাই আৰু ৰাতিও টোপনি ক্ষতি সোনকালে আহিব লাগে সোনকালে 4টামান বজাতে উঠিছোঁ এতিয়া ঘৰ আহি পেলাই এতিয়াতো আৰু ঘৰৰ কামখিনি কৰিব আছে মই ফ্ৰেছ হৈ লওঁ ঢেৰ কাম বাকী আছে কৰি লওঁ একেবাৰে কাম চাম কৰি আজৰি হৈ আকৌ লগ পাই আছোঁ 2 hours later. চব কাম কৰি আজৰি হওঁতে মেলোতে আবেলি হ'ল জানেনে আৰু ঘৰ আহি পোৱাৰ পিছত যে ঘৰ চাফ চিকুণ কৰি নোলোৱালৈকে শান্তি নালাগে গা পা ধুই এতিয়াহে শান্তি লাগিছে দেই আৰু ধূপডাল নজ্বলাকৈ মই থাকিবই নোৱাৰোঁ জ্বলাই ল'লোঁ বৰ্তমান এতিয়া এই কফি কাপৰ বহুত বেছি প্ৰয়োজন আছিলে মোক ইমান বেছি আৰাম লাগিছে নহয় বুজাব নোৱাৰিছোঁ ইমান বেছি জাৰ্ণি হৈছে আমাৰ 3 দিন থাকিলোঁ ডিগবৈত 3 দিন থাকি 2 দিনটো কামেই হৈছে এদিন খালি থাকিলোঁ ঘৰত থাকিলোঁ যদিও ইফাল সিফাল যোৱা থাকেই ন সেয়া কৰি মেলি আজি ৰাতিপুৱাতে আকৌ মানে ঘৰলৈ আহিব হ'লেই কালি ডিগবৈৰ পৰা লৈ পেলাই আজি যোৰহাট কাকজানলৈকে গোটেই ব্লগটো চলিলে আকৌ পুনৰ নতুন ভিডিঅ' এটা সৈতে লগ পাম যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ দেই আজিলৈ আহিছোঁ দেই বাই বাই আৰু একেবাৰে শেষত আজি মই মেকআপ কৰা ক্লায়েণ্টগৰাকী ফটো কেইখনমান লগাই দিলোঁ চাই ক'বচোন দেই কেনেকুৱা পালে মেকআপটো কমেণ্ট ছেকশ্যনত কিন্তু জনাব নাপাহৰিব